এই মিঠা ৰাখো এই আহা মিঠাইনো কি কৰি আছা কিবা কোন এই কিবা লেখা পঢ়া কৰিছো আছো হয় নেকি মিটিং আকৌ লেখা পঢ়া দিলে মিঠা খেলৰ সম্পাদক পাতিছি এতিয়া হয় নেকি খেলৰ সম্পাদক হয় হিচাপ নিকাচ লাগেও ৰচোন সম্পাদকটো হিচাপ নিকাচ এতিয়া মানে কৰিব লগা হৈছে আৰু ঠিকে আছে এই কিনো কামত আহিলি মিঠা মিঠা কিনো কবি বহুত দুখৰ দিনে মিঠা কি হ'ল এই গৰু যে আমি এটা কিনিছিলোঁ এই টেনচনত তাৰপে গৰুটো এনে মই দৰৱ দি থৈছিলোঁ পথাৰত হয় নেকি তাৰপে এই টেনটনে নিয়া বুলি কৈছে এতিয়া এই টেনটনে নিয়াটো একে সঁচা নে একদম সঁচা হয় সেই খাটাৰ ল'ৰাটো মোক দেখা পাইছে দেখা পাই পেলাই সি মোক কৈছে বোলে সি হেৰি টেনটনে গৰুটো বেছি না নহয় ল'ৰাটোতো বহুত ভাল ল'ৰা সেইটো সিটো ভালে সিয়াৰ কথা বিশ্বাস কৰি তুমি মিটাৰ ওচৰত লাগি আহিছোঁ সি একে পুৰা দেখা পাইছে সি দেখা পাইছে বেচিছেও পইচা লোৱাও দেখা পাইছে আনকি সি একে আমাৰ ঘৰত যাই পেলাই মোক কথাটো কৈছে নহয় বোলে একেবাৰে কি তহঁতৰ গৰুটো একে বেছিলা নহয় টেনটনে আকৌ মই কৈছোঁ হয় নেকি মই চালোঁ যে গৰুটো ক'তো বিচাৰি নাপাওঁ নাপাই চবি সিহঁতৰ মাকক ক'লোঁ একে যি বা কান্দা কাটা আকৌ এয়ে ক'লা বোলে জৈছোন আমি মিটাৰ তাৰপৰা আহোঁ যে মিঠাই কিবা এটা আমাক দিহা দিব মিঠাই পিছে আমাক কিবা এটা দিহা দি আমি এতিয়া কি কৰিম কৈছোঁ বাৰু মই গোটেই গাঁৱৰ মানুহখিনিক মই সুধি লওঁ এই মুখীয়া মানুহখিনি যেতিয়া সুধি লওঁ সুধি লৈ কি ক'বা দিয়ে সিহঁতেও বাৰু গোটেইখিনি মানুহে তেতিয়া আৰু মই খবৰটো দি দিম কি কৰিব লাগে সিহঁতৰ মেল পাতিবা লাগে মেল পাতিব নালাগে বা ৰাইজৰ মানুহ ধৰ মাতি আনি কিবা এটা আলোচনা কৰি দিব গোটাখিনি সুধি লওঁ সুধিলেও মিটাৰ এটা খবৰ দি দিম আৰু হ'ব মিটাৰ ওপৰতে গোটাইখিনি ভৰসা আৰু মিটিং বিচাৰে বহুত এই দুখমনা নাখিবি কিবা এটা বাৰু যেনেকৈ আমি কৰিবই লাগিব টেনটনৰ ওপৰত যেনেকৈ বিহিত ব্যৱস্থা এটা লওঁ আমি এতিয়া যিহেতু সি গৰু দিলা এনেকৈ বহুত বেয়া কাম কৰে আগে পিছে কিছুদিন আগতে ঘৰৰ মানুহ সি কলো চুৰ কৰি আনিছে বহুত বেয়া কাম কৰে ক'তো আগতে গম পোৱা নাছিলোঁ তেতিয়াহে মই গম পাইছোঁ টেনটন আনি পিছে মিঠা আমি এতিয়া উঠো এতিয়া যাবা ন অলপ এই চাহ খাই যাব লাগিব চাহ নাখাওঁ আজি আৰু হেৰি আমাৰ এই ঘৰতো একো তালা চালা মাৰিবা নহ'ল চলি এটকো ক'বা নহ'ল কিবা কৰিছে চাহ তাহ নাখাওঁ দে আজি এই মিটিনি খাই যাব লাগিব অকণমান পিছে হেৰি যাবা নোৱাৰা দেখা নাপালোঁ দেখোন মিটিনি কিবা এই হেৰি যিমানটো আমি বিচাৰি গ'লে ক'বা উমিনি দি বোলে পিছে মিঠা আৰু চাহ তাহ খাই নাথৈ খাই কিনি ভাল লাগিল বহুত দিনৰ মূৰত আহিছা নাই আমাৰ আকৌ চলি আকৌ কৈ থৈ আহিবা নহ'ল নহয় সিহঁতে বা আকৌ কি কৰে যাওঁ দে মিঠা পিছে এতিয়া যাব লগা হ'লে হ'লেও বেয়া লাগিল আকৌ খাই বা লগা নহ'ল মিঠাই কিবা কৰিব বুজো কালি হাঁহ খাই দেখোন এটুকুৰা মাছ খোৱা ধৰা সাপৰ নিচিনাহে হ'ল ফেজহে হ'ল নেকি ফল দে মাছবোৰৰ তাৰপৰা এটা টেবলেট খাই দিম চেটেপ হৈ যাব এই মিঠাৰ লগত যি লগ হৈ টেনটনৰ তাতে গৰুটো আনিছিলোঁ সেই গৰুটো বোলে আকৌ পথৰ টেনটনে বেচিলা বোলে বেলেগক এই তাকে মিঠাই মানে কিবা এটা দিহা লাগে বোলে কিবা কৰি দিব লাগে এতিয়া সুধি লওঁ মানুহখিনি একদম গাঁৱৰ মানুহ সুধি লৈ এই মিঠাক কিবা কৰি দিব লাগিব আৰু গৰুটোৰ কাৰণে এই কিনো কম তাকেতো এই হেৰি কৰিব লাগিব গাঁৱৰ মানুহ মুখীয়া মানুহকেইটাক সুধি এই কি পৰামৰ্শ দিয়ে মানুহকেইটাই সেইমতে মিঠাক ক'ব যাব লাগিব আৰু যি কৰে ৰাইজৰ মতে হ'ব লাগিব কথাখিনি সেইটো আৰু কিমান আৰু সকলো মাৰি কান্দি থাকা হয় বাপৰে গৰু হৰাল বুলি আৰু ইমান কান্দি থাকিবা নোৱাৰি দেই শুনছা হ'ব যা আৰু কান্দা কাটা কৰিবা নেকি এই কালিৰ এটা ভাত খাৱা নাই বৰ ভোক লাগছে যা দুটামান ভাত ৰান্ধি যা সুধা নিকাই যা
কিবা এটাতো কৰিব লগা আছিলে আমি হেৰি মিতাক কৈ থৈ আহিছো নহয় মিতাই যি কৰে কৰিব মিতাৰ ওপৰতে দায়িত্ব এই মিটাৰটো বাদ দি তাক মই পালি বুজি পাই নিচাৰিম বাতৰি যাব নহয় সি তাক মই সুধাই নাই আৰু যি কৰা কৰবি সিয়াক যদি লগ পা বাটত এনেকুৱা বুটি বাহিনী কুবেবি চালা টেনটনে বুজি পাক গৰু চুৰ কৰি মই কি কৰিছো যা এতিয়া যা 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 এই ভাত ৰান্ধি যা সেই আকৌ এই বেৰা খানকে ভুংকি পৰি আছে মই সেই খুটাটো লগাই থৈ আহোঁ যা যা ভাত ৰান্ধি যা যা Dame